মানুহে এতিয়া গিফ্টো দিবলগীয়া হৈছে। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাব ওলাইছোঁ। আজি ভিডিঅ'টো অলপ স্পেচিয়েল হ'ব, যিহেতু আজি আমাৰ ভণ্টিৰ বাৰ্থডে। তাইৰ বাৰ্থডে পাৰ্টি নিদিওঁ কোৱা দেখি মই কেকটো দিম ক'লোঁ, আৰু মই কেক দিম কোৱা লগালগ তাই পাৰ্টি দিব ৰাজি হ'ল। যেতিয়া ময়ো বজাৰ গৈ এইটো কেকটো মই পেকিং কৰি লৈ আহিছোঁ। যিহেতু গিফ্ট দিম কাৰণে মই পুৰা কেকটো পেকিং কৰি আনিছোঁ। আজি কেকটো আনবক্সিং হ'ব, চাই থাকক, দেখুৱাম। কেকটো বহুত হেভি কেক আনিছোঁ। কেকৰ লগত কেণ্ডেল, কটাৰী চব দিছোঁ, কাৰণ সাপ মাৰি নেগুৰত বিষ নথওঁ বুলি। ভিডিঅ'টো চাই থাকক। কেইটামান গেষ্ট আহিব, গেষ্ট অহাৰ লগে লগে আমি কেকটো আনবক্সিং কৰিম, কেক কাটিম, তাৰপিছত আপোনালোককো দেখুৱাম। ফাইনেলি আমাৰ গেষ্টসকল আহি গ'ল। এতিয়া মই কেকটো আনিম, আপোনালোকে চাই থাকক। তো এতিয়া কেকটো আনবক্সিং হ'ব। তাৰ আগতে এটা অনুৰোধ চবকে, এইটো কেক কোনো উৎপাদ নকৰিব, এনেকুৱা কেকে লাগে বুলি ঘৰত। চাবি আকৌ কেক চাই তহঁতি বেহুচ হৈ নাযায়। অনুভৱ কেনে কেকটো চাই তোমাৰ? বহুত ভাল লাগিছে। কেনেকৈ জ্বলাই ৰ কিবা এতিয়া পুৰা কেকৰ ফটো চটো মাৰি লৈছে বাৰ্থডে গালে। পুৰা হেভি কেক দিছো তো। কেকটো কাটিবৰ বাবে বিশেষ অতিথি এজন মাতি অনা হৈছে। এতিয়া তেওঁ কেকটো কাটিব। এওঁ ফৰেনৰ পৰা আহিছে দেই। তই নিজে খাই তো। বুলি কোৱা। মজা। এটা মানুহে এতিয়া গিফ্টো দিবলগীয়া হৈছে। গাইজ, কেক চেক কাটা হৈ গ'ল। খাবলৈ কিবা এটা যোগাৰ কৰিছে, খাই লওঁ। আৰু কেকটো কেনেকুৱা লাগিলে কমেণ্টত জনাব। চ' গাইজ, এতিয়া আমাৰ খানাটো আহি গ'ল। এতিয়া খানাটো কি আছে আপোনালোকক দেখাই আছোঁ। এইফালে মাংস, এইফালে পোলাও হৈ দিয়ে এইটো। তাৰপিছত এইফালে পাপৰ, নিমখ, নেমু আৰু এইটো মেইন মালটো একেলগে দি দিলে চব। খাই লওঁ এতিয়া। খাই হৈ গ'ল, এতিয়া চফা কৰি দিছে। আমাৰ কেজুচাৰে পুৰা খাই আছে খালি এতিয়ালৈকে। ফাইনেলি পাৰ্টি চাৰ্টি খতম। আৰু এনে পাৰ্টি বুলি নহয় আৰু এনেই ঘৰৰ মানুহকেইটা আৰু লগৰীয়াকেইটাকে মাতি কিনে কিবা এটা খোৱালে। আৰু কেকটো কাটা কোনো প্লেনিং নাছিলে, কেকটো এনেই ফৰ্মেলিটিৰ কাৰণে। চ' ভিডিঅ'টো যদি ভাল লাগিছে তেনে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। যদি বেয়া লাগিছে তেতিয়াও কৰি দিব দেই। চ' আজিলৈ